Hello everyone, welcome to my channel Be Happy with Channel. আৰু আপোনালোকক মোৰ চেনেলৰ উন্নত ভিডিঅ'টো স্বাগতম জনাইছোঁ। আৰু এতিয়া বাজিলে 7:45 7:45 আৰু মই কলেজত যাবলৈ ৰেডি আৰু ক'লো আজি দিনটো কেনেকৈ পাৰ কৰোঁ কলেজ কৰি পেলাই ইয়াতে আজি মঙলবাৰ ইয়াতে বজাৰ হয় চাওক বজাৰ হয় আৰু মই বৰ্তমান পাহাৰলৈ গৈ আছোঁ। আমাৰ যিটো মানে চক বুলি কয় সেই পাহাৰ চকলৈ গৈ আছোঁ গাড়ীত উঠিবৰ কাৰণে। মই ইয়াৰ পৰা গণেশগুৰিলৈকে যাম, গণেশগুৰিৰ পৰা আকৌ গুৱাহাটী ক্লাবত মই গাড়ীত উঠিম। মই গণেশগুৰি পাওঁতে গণেশ মন্দিৰত এবাৰ সোমাই আহিলোঁ আৰু এতিয়া গৈ আছোঁ বেলেগৰ গাড়ীত গৈছোঁ বেলেগত নাযাওঁ আদাবাৰী গাড়ীত গৈছোঁ আদাবাৰী গাড়ীত গৈছোঁ উঠাইছোঁ আৰু এতিয়া গুৱাহাটী ক্লাবলৈকে যাম। যাবলৈ গৈ আকৌ বেছিখন পাৰ কৰিবলৈ খোজকাঢ়ি অকণমান এক্সাৰচাইজো হৈ যায় তেনেকৈ এতিয়া মেজৰৰ ক্লাছ কৰিলোঁ আৰু এতিয়া ACৰ ক্লাছ মানে যিটো মাডাৰ লেংগুৱেজটো যিটো ছাবজেক্ট ইংলিছ আছামিজ বেংগলী কিবা এনেকুৱা এটা থাকে তাৰে ভিতৰত তাৰ আৰু AC এতিয়া হল নম্বৰ 2 হ'ব। চ' তালৈকে গৈ আছোঁ। কি ধৃতি আৰু তোমাৰ নামটো মনিকা। তোমাৰ নামটো নামেই নাই এইটো তোমাৰ নামটো কৈ দিয়া। এজনী জেচমিন এইটো এৰিটা
এনিটাইম লগ লম দিয়ে থাকে মোৰ লগত থেংক ইউ তোমালোকে কৰিবা পাৰ্টি দিব মানে আমাক চেনেলটোৰ নামটো কি দিছে এয়া ছয়া ছয়া অলপ কিবা কৈ দি ব্লগ বনাই আছোঁ মই এজনী কি অলপ কিবা কৈ দিয়া আমাৰ কি ক্লাছে গ'ল কি ক্লাছে গ'ল মই এতিয়া অসমীয়া বেছিক ক্লাছটো শেষ হ'ল আৰু এতিয়া ক্লাছ নাই আমি বৰ্তমান 2:15 পৰা আছে ক্লাছ কি কৰিম কৰোঁ নহ'ব চব লগ পাইছোঁ ইফালে আমাৰ লাইব্ৰেৰীটো আছে হেমবৰুৱা গ্ৰন্থাগাৰ মই উমেশ শৰ্মাদেৱৰ কেৱল মে কিতাপখন প্ৰায় 1.5 ঘণ্টাৰ মই পঢ়িলোঁ আধা পঢ়া হৈ গ'ল তথাপিও পিছতে পঢ়িম বহুত ভাল লাগিল কিতাপখন আপোনালোকেও পালে পঢ়িব কলেজ কেণ্টিন হয় আমাৰ আৰু আমি এতিয়া বহি আছোঁ দি হেৰিটেজ কৰ্ণাৰ আৰু ইয়াতে আমাৰ পূৰ্বপুৰুষ বি বৰুৱাৰ যিবিলাক মহান ব্যক্তি বি বৰুৱাই পঢ়িছিলে তেওঁলোকৰ স্মৃতিয়ে ইয়াতে ফটোবিলাক আছে আৰু চ' এইটো সেনেকৈ আৰু ইয়াত এইটো মান্থৰ ফাৰ্ষ্ট ৱেডনেছডে 2টাৰ পৰা 4টা বজালৈকে খোলায় আৰু মান্থৰ লাষ্ট ৱেডনেছডে খোলায় লাষ্ট নহয় চৰি থাৰ্ড ৱেডনেছডে খোলায় এইটো হৈছে হেৰিটেজ কৰ্ণাৰ আৰু আমাৰ দীপান্বিতা এনেকৈ বহি আছে একদম হাই ভল্টেজ দিছে আজি ৰ'দ পূৰা ৰ'দ হৈ আছে এখন ফিল্ড এতিয়া আমাৰ পতাকা উত্তোলন কৰে হেল্ল' মই এতিয়া ঘৰ গৈ আছোঁ বহুত ৰ'দ দিছে আৰু ভাবকচোন ছাতিটোৱেই ৰ'দ দিছে আৰু ছাতিটো যেতিয়া বেয়া হৈ থাকে কেনেকুৱা লাগে তো মই ছাতিটো খোলোঁতেই ছাতিটো ষ্টিকডাল খুলকি পৰিলে এতিয়া ছাতিটো বেয়া হৈ থাকিল এতিয়া ছাতি ভাল কৰা মানুহ এতিয়া নাপামগৈ ইয়াতে শিলপুখুৰী যাব লাগিব এতিয়া মই শিলপুখুৰীলৈ খোজকাঢ়িটো যাব নোৱাৰিম ইমান গৰম দিছে মইতো গুৱাহাটী ক্লাবতে বাছত উঠিলোঁ ঘৰত গৈ কিবা এটা কৰিব লাগিব আৰু আমাৰ এতিয়া পাৰ হৈছে কিবা এটা কৰিব লাগিব ছাতিটো দিব লাগিব এতিয়া মই ঘৰ গৈ আছোঁ আৰু চাই থাকক হেল্ল' এভৰিৱান হাই আৰু মই আহি পালোঁ এতিয়া ঘৰ আহি পালোঁ বহুতেই গৰম দিছে আৰু আহিলে আমাৰ ঘৰত মই আহি পালোঁ ঘৰ চ' গুড ইভিনিং এভৰিৱান আৰু মই এতিয়া গৈ আছোঁ মোৰ কম্পিউটাৰ ক্লাছলৈ কলেজৰ পৰা আহি কিনে ভিডিঅ' বনোৱা নহ'ল অলপ ভাগৰ লাগিলে ত' ভাইটিৰ লগতে অলপ মানে শুই দিলোঁ সিও শুলে ময়ো শুলোঁ একেলগে আৰু মানে গাটো ইমান এটা ভাল নহয় সেইকাৰণে আৰু কালিৰ পৰা তাৰ পৰীক্ষা আৰু কালি তাৰ বাৰ্থডেও
তো মই এতিয়া কি তাক বোলে এণ্ড্ৰইড ৱাটছ লাগে এতিয়া মোৰ তাত ইমান টকা নাই নহয় তাক কৈছোঁ যে নেক্সট ইয়াৰ দি দিম এতিয়া এইবছৰ নালাগে তাৰ খালি পৰীক্ষাও ভালকৈ পঢ়ি লওক নেক্সট ইয়াৰ দি দিম আৰু মোৰ ভিডিঅ'বোৰত অলপমান মানে আৱাজ মানে চাউণ্ডটো অলপ বেছিকৈ পাব পাৰে কাৰণ মোৰ ঘৰটো মানে মেইন ৰাস্তাৰ ওচৰতে হয় সেইকাৰণে বহুতেই এনি টাইম গাড়ী অহা যোৱা কৰি থাকে কিন্তু আমাৰ ফিল নহয় বাট ভিডিঅ'ত পূৰা একদম আৱাজটো বহুত আহি যাব সেইকাৰণে যদি প্ৰব্লেম হয় তেতিয়াহ'লে একদম বেয়া নাপাব আৰু এতিয়া মই কম্পিউটাৰ ক্লাছলৈ গৈ আছোঁ মোৰ ইনষ্টিটিউটটো হৈছে CEC চ' তাতে গৈ আছোঁ ধুনীয়া লাগিছে হয় নাই Hello everyone. Welcome to Computer Institute. CEC. আহিলোঁ এতিয়া পাৱাৰ হাউচলৈ গৈ আছোঁ আৰু আমি মানুহৰ মই এতিয়া ক'ত আহিছোঁ বজাৰত আমি পাৱাৰ হাউচৰ বজাৰত আহিছোঁ এয়া হাই গৈ দিয়া মই চুকুলি এইটো মই বজাৰৰ পৰা আহি ফ্ৰেছ হ'লোঁ আৰু কিবা অলপ লিখিব লগা আছিল লিখা কামবোৰ কৰিলোঁ এতিয়া 10টা বাজিল আৰু ভাত খাব সময় হ'ল চোন আজি কি বনাইছে মাইক চাওঁ আজিৰ ৰাতি খানাত আছে পাপৰ ভাত এয়া পটল ভাজি এয়া মিক্স চব্জি এখন তিয়ঁহ আৰু দাইল তো আৰু লগতে বেঙেনা ভাজিও ভাতকেইটা খাই আপোনালোকক লগ পাই আছোঁ এতিয়া ভাত পানী খাই হ'ল আৰু ৰাতি এতিয়া 10:30 বাজিলে আৰু আমি ভাত পানী খাই আজৰি হ'লোঁ এতিয়া শুওঁ আৰু যিটো কালি মোৰ কলেজো আছে আৰু ভাইটিৰ পৰীক্ষাও আছে গুড নাইট হাঁহি থাকক হুৱাই থাকক আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বাই বাই গুড নাইট দেখা পাই তোৰ ওচৰ চাপি আহিলে বুকুখন ধপে ধপাই